হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আজি মই লৈ আহিছোঁ শেৱালি ফুলৰ এটা ৰেচিপি। এয়া মই কেৰাহীখন গৰম কৰি তাত নহৰু দিলোঁ, 4-5 ফুটামান দি দিছোঁ। তেলতে দিলোঁ কেঁচা জলকীয়া 2টা, অলপ ভাজি ল'ম। ইয়াতে দি দিলোঁ 5 ফুৰণ। এতিয়া শেৱালি ফুলখিনি মই ভালদৰে ধুই থৈ দিছিলোঁ আৰু ইয়াতে দি দিলোঁ। এতিয়া লৰাই ল'ম আটাইখিনি। খুব সোনকালে পমি যায় এইবিধ ফুল, খাবলৈ খুবেই সোৱাদ লগা হয়। এয়া দিলোঁ নিমখ। এতিয়া যেতিয়া শেৱালি ফুলৰে টাইম, গতিকে এনেদৰে শেৱালি ফুল বনাই থাকোঁ মাজে মাজে। তাতে দি দিলোঁ মই কেঁচা মাছ কেইটামান। মাছখিনি মই ভাজি লোৱা নাই। আৰু ইয়াতে দি দিম অকণমান চ'দা খাৰ। মোৰ লগত কলাখাৰ নাছিলে, চ'দা খাৰকে অকণমান দি দিলোঁ। এয়া ভালদৰে ভাজ খালে। এতিয়া দি দিছোঁ পানী। এইখিনি ভালদৰে এতিয়া উতলিব দিম। ঢাকোন লগাই উতলিব দিছোঁ প্ৰায় 5 মিনিটমান সময়। এতিয়া অকণমান পিঠাগুড়ি গুলি কিনে ইয়াতে ডাঠ হ'বলৈ তৰকাৰীখন দি দিলোঁ। এয়া উতলি আছে, চাওকচোন কেনেকুৱা গাঢ় এটা হৈ আহিছে। এনেকুৱা হ'লে তৰকাৰীখন খাবলৈ খুব ভাল লাগে। থেংক ইউ ফৰ ৱাটছিং।